যান্ত্ৰিকতাৰ প্ৰভাৱত সমাজ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আহিছে। গাঁওসমূহৰ সেই তাহানিৰ সম্প্ৰীতি যেন কিছু কমি আহিব ধৰিছে। বিহুটো আহিলেই আগতে গাঁওবোৰত যি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছিল, গাঁৱৰ মানুহৰ মনত যেনেকৈ উকুল থুকুল লাগিছিল, বিহুৰ আয়োজনৰ বাবে মানুহবোৰ ব্যস্ত হৈ পৰিছিল, সেইবোৰ দিনো যেন ক'ৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। কিন্তু তাৰ যেন ব্যতিক্ৰম লাহিং অঞ্চলৰ সাংস্কৃতিকভাৱে অতি চহকী এখন গাঁও লাটুগড় মৰাণ গাঁও। এইবাৰ গাঁৱৰ ডেকা বুঢ়া, শিশু চেমনীয়া, মহিলা যুৱতী সকলো একত্ৰিত হৈ গাঁওখনৰ মহিলা সমিতি, মইনা পাৰিজাত আৰু নামঘৰৰ উন্নয়নৰ বাবে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ বান্ধিলে। উৰে নিশা বিহু নাচিও যেন হেঁপাহ নপলায় গাঁৱৰ ডেকাসকলৰ। এইবাৰ বিহু কিছু ব্যতিক্ৰমীভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত হাত উজান দিলে গাঁৱৰে কেইজনমান সংস্কৃতিবান ব্যক্তিয়ে। গাঁওখনৰ এই ঐক্য সম্প্ৰীতিৰ এনাজৰীডাল সদায় টনকিয়াল হৈ থাকক। উঠি অহা প্ৰজন্ম সেই বাটেৰেই বাট বুলক, আমিও তাৰেই কামনা কৰিছোঁ।